তেতিয়াও আপোনালোকৰ নিচিনা থাৰ্ড ক্লাছ মানুহে এইটো কমেণ্টে দিব যে ভণ্টিৰ লগত এনেকৈ ভিডিঅ' বনাই নেকি আৰু আপুনি কৈছে মাকৰ লগত কি ভিডিঅ' বনাইছেচোন আপুনি যি ভিডিঅ' দেখিছে মই সেইটো ভিডিঅ'কে বনাইছোঁ চিন্তা কৰিব নালাগে মই আপুনি নেদেখা ভিডিঅ' বনোৱা নাই আপুনি যি দেখিছে সেইটো ভিডিঅ' বনাইছোঁ আপোনাক কৈ দিওঁ এই একাউণ্টটো মোৰ মা ভাগৰ নহয় মোৰ ভাগৰ ওপৰত নামটো লিখা আছে গৌৰৱ বুলি দীপিকা বুলি নাই কণ্টেণ্টটো বনাবলৈ আছে হেল্ল' গাইজ মই আজি চাহ খাইছোঁ লাল কাপ চাহ কমেণ্ট দিছে মই ভাল পাইছোঁ কিন্তু প্ৰথমতে এই বাটন চাটনকেইটা চাই ল'ব যদি নাজানে গুগল বুলি বস্তু এটা আছে নহয় তাত গৈ ট্ৰেঞ্চলেশ্যন কৰি ল'ব তাৰপিছত কমেণ্ট দিব আপোনাৰ জীয়েকক মই বিয়া পাতি আনো তাৰপিছতে আপোনাৰ জীয়েকৰ লগতে মই সেইকেইটা ৰিলছ বনাওঁ নে কি কয় হে আকৌ এজনী মহাপণ্ডিত চৰি মোতকৈ ডাঙৰ হ'ব মই সন্মান কৰিব লাগে পাহৰি যাওঁ মানে এনেকুৱা মানুহক মানে সন্মান কৰিবলৈ মানে মোৰ কোৱা নাই পোনপ্ৰথমে সকলোকে নমস্কাৰ আৰু সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ যে মা আৰু মোৰ দুয়োটা ভিডিঅ'তে আপোনালোকে বহুত বেছি মৰম দিছে আৰু আপোনালোকে মোৰ মাক কৈ আছে ইমান ধুনীয়া মা ইমান ভাল এনেকৈ কমেণ্ট দিছে আৰু কৈ আছে যে মাৰ লগত আৰু ভিডিঅ' লাগে আৰু সেই আপোনালোকে কমেণ্টকেইটা দিয়াৰ পিছতে মই মাৰ লগত ভিডিঅ' বনাবলৈ ষ্টাৰ্ট কৰিছোঁ আৰু মাৰ লগত বৰ্তমান যোনটো ট্ৰেণ্ডিঙত থাকে সেই গানকেইটাৰ ওপৰতে কি বুলি কয় ৰিলছ বনাবলৈ ট্ৰাই কৰিছিলোঁ তেনেকুৱাতে দুটামান কমেণ্ট আহিছে যিকেইটা আজি মই আপোনালোকৰ মাজলৈ আনিছোঁ কথা পাতিম সেই মানুহকেইজনৰ ওপৰত তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ তো ফাৰ্ষ্টতে এটা কমেণ্ট পঢ়িম ক'বলৈ ভাষা নাই মাক আৰু পুতেক বুলি ভাবা নাছিলোঁ অকণো শোভা পোৱা নাই ঠিক আছে আপুনি যদি শোভা পোৱা নাই ভিডিঅ'টো স্ক্ৰল কৰক ন এনেকৈ কাটিব পৰা অপশ্যনো আছে নহ'লে আপুনি ৰিজেক্ট মাৰিব পৰা অপশ্যন এটা আছে যে আপোনালোকে এইটো ইণ্টাৰেষ্ট লাগে নে আনষ্টে আৰু কিবা এটা মাৰি দিয়ক যাতে মোৰ ভিডিঅ'টো আপোনাৰ তাত শ্ব' নকৰে ফাৰ্ষ্ট কথা সেইটো আপুনি কৰি ল'ব পাৰে ইয়াৰ ভিতৰত বাকীখিনি বাৰু ভাল ভিডিঅ' কমেণ্ট আহিছে বৰ ধুনীয়া লাগিছে তোমাৰ মাক বহুত ভাল লাগিছে তোমাৰ মা সেইটো ধুনীয়া এটা ভাল কমেণ্ট আহিছে তাৰপিছতে এটা আহিছে ইমান ধুনীয়া হৈছে কেইবাবাৰো চালোঁ এইটো ভাল কমেণ্ট থেংক ইউ মধুস্মিতা ৰাজবংশী তাৰপিছতে আহিছে এইটো ভাল কমেণ্ট দেই সদায় মাৰ লগত এনেকৈ থাকিবা মা লৈ বহুত মৰম থাকিল ধন্যবাদ তোমাকো বহুত বহুত ধন্যবাদ থাকিল ভাস্কৰ শৰ্মা মোতকৈ ডাঙৰ হ'ব চাগে দাদা হ'ব তাৰপিছতে মা বেটা মজা এইটো ভাল কমেণ্ট মা বেটা ধুনীয়া লাগিছে মৰম জনাইছোঁ ভাল লাগিছে তোমালোকে সকলোৰে যোনে যোনে ভাল ভাল কমেণ্ট দিছে সকলোকে বহুত বহুত ধন্যবাদ মই আজি ফাল্টু কমেণ্টকেইটা কথা ৰিপ্লাই দিম বুলি ভাবিছিলোঁ দেই সেইকেইটা দিওঁ এইটো ভাল কমেণ্ট এইটো ক'ব লাগিব এইবিলাকে ভিডিঅ' আৰু লাগে এনেকুৱা ভিডিঅ' খুৰীৰ লগত ঠিক আছে মই বনাম মাৰ লগত কিন্তু এতিয়া মাক যেতিয়া মই কমেণ্টকেইটা কথা ক'লোঁ এতিয়া মায়ে ভিডিঅ' বনাবলৈ নবনাওঁ বুলি কৈছে এজনীয়ে দিছে সুৰভি কিবা দেই নামটো ভালকৈ নপঢ়োঁ মই ওপৰত দি দিম বাৰু কি দিছে জানে গান নিমিলিল মা বেটাৰ লগত গান আৰু মানুহৰ লগত মিলাই বা কথা আছে নেকি মই বহুতো বুজি পোৱা নাই হাঁহিটো ইমান মৰম লগা বৰমাগৰাকী থেংক ইউ বহুত বহুত থেংক ইউ নাং ভাগ্যশ্ৰী গগৈ এতিয়া এজনী দিছে দেই নামটো হৈছে ৰঞ্জিতা দাস তাই দিছে চৰি তেওঁ দিছে মোতকৈ ডাঙৰ হ'ব মা বেটা এনে গীতত এক্টিং কৰিবলৈ লাজ পাব লাগে এতিয়া মই খুৰী আপোনাক কথাটো কৈছোঁ এতিয়া যদি মই বিয়া পাতা নাই ন মই গাৰ্লফ্ৰেণ্ডৰ লগত বা ঘনীয়েকৰ লগত এনেকৈ উমনি লৈ পেলাই ভিডিঅ' বনাবলৈ এতিয়া ঘৰত মোৰ মায়ে আছে আৰু যদি মই ভণ্টিৰ লগতো সেইটো ভিডিঅ' বনাওঁ বা সেইটো গানত বনাওঁ আপোনালোকে তেতিয়াও ক'ব যে ভনীয়েকৰ লগত এনেকুৱা ভিডিঅ' বনাবলৈ শোভা নাপায় এতিয়া মই কি কৰোঁ আপোনালোকৰ জীয়েকজনীকে আনি পেলাই মই বিয়া পাতি আনো আপোনাৰ জীয়েকক মই বিয়া পাতি আনো তাৰপিছতে আপোনাৰ জীয়েকৰ লগতে মই সেইকেইটা ৰিলছ বনাওঁ নে কি কয় হে মই এতিয়া মাৰ লগত নবনাই কাৰ লগত বনাম মই এতিয়া বিয়া পাতিছোঁ নেকি ঘনীয়েকৰ লগত ভিডিঅ' বনাবলৈ নে মই ভণ্টিৰ লগতো যদি বনাওঁ বা মই বাৰ লগতো যদি বনাওঁ তেতিয়াও আপোনালোকৰ নিচিনা থাৰ্ড ক্লাছ মানুহে এইটো কমেণ্টে দিব যে ভণ্টিৰ লগত এনেকৈ ভিডিঅ' বনাই নেকি ভণ্টি মা সেইবিলাক চাই থাকিবলৈ কি লাগিছে মই কিবা বেয়াকৈ ভিডিঅ'টো বনাইছোঁ নেকি গানটোহে আছে যদি আপোনাৰ বেয়া লাগিছে নেচাব এইটো বহুত পণ্ডিত জোখতকৈ বেছি পণ্ডিত মাৰ লগত এনেকুৱা ৰিল বনাব লাগেনে তাৰ ৰিল বানানটো চাওক প্ৰথমে ভাই তোক কৈছোঁ প্ৰথমে তই ৰিলৰ বানানটো চাই শুদ্ধকৈ শিকিয়া REEL হয় RIL ৰিল নহয় দেই তাৰ নামটো হৰি ৰাজবংশী তোমাক কৈছোঁ ভাইটি নহ'ব দাদাই হ'ব চাগে চব মোতকৈ ডাঙৰেই হ'ব তুমি প্ৰথমে বানানটো শিকি হাৰি ল তাৰপিছত ৰিলটোৰ ভাল বেয়া বা ৰিলটো ভাল হৈছে নে বেয়া হৈছে কমেণ্টটো দিবা দেই তাৰপিছত বাকীকেইটা বাৰু ধুনীয়া আছে বৰ ধুনীয়া লাগিছে মৰম দুইজনলৈ থেংক ইউ তাৰপিছতে এইকেইটা ভাল এটা আছে মাকৰ লগত কি ভিডিঅ' বনাইছে চোন এই বাইদেউ তোমাকো কৈছোঁ প্ৰথমে তুমি ভিডিঅ' বুলি কয় ভিডিঅ' বুলি নকয় VI হয় VE নহয় দেই আপোনালোকে কমেণ্ট দিছে মই ভাল পাইছোঁ কিন্তু প্ৰথমতে এই বাটন চাটনকেইটা চাই ল'ব যদি নাজানে গুগল বুলি বস্তু এটা আছে নহয় তাত গৈ ট্ৰেঞ্চলেশ্যন কৰি ল'ব তাৰপিছত কমেণ্ট দিব আৰু আপুনি কৈছে মাকৰ লগত কি ভিডিঅ' বনাইছেচোন আপুনি যি ভিডিঅ' দেখিছে মই সেইটো ভিডিঅ'কে বনাইছোঁ চিন্তা কৰিব নালাগে মই আপুনি নেদেখা ভিডিঅ' বনোৱা নাই আপুনি যি দেখিছে সেইটো ভিডিঅ' বনাইছোঁ হে
তাৰপাছত আছে ইমান মৰম লাগিছে সদায় ভালে থাকা থেংক ইউ সীমা কোঁৱৰ দাস তাৰপিছতে এজনী আহিছে কল্পনা বৰুৱা ডেকা এওঁ চাগে অসমীয়াত মেজৰ লৈ থৈছে অসমীয়াত কমেণ্টটো লিখিছে ভাল পাইছোঁ ভাল হৈছে কিন্তু গানটো বেলেগ চিলেক্ট কৰিব লাগিছিলে আপুনি ইমানেই ভাল কমেণ্ট কৰিছে যে আপুনি গানত মধুনেন নহয় বা খুৰী বৰমা যিয়ে হবা গানত দন্তীয়া নহয় মধুন্য নহয় প্ৰথমে এই বানান ভুল কৰিবা আৰু মই বুজি পোৱা নাই যে যোনে যোনে বেয়া কমেণ্ট দিছে তেওঁলোকৰ চবৰে বানান কিয় ভুল হৈছে ৱাই আপোনালোকে মানে বেলেগ কাম বিচাৰি নাপায় চাগে দিনটোত লোকক বেয়া কমেণ্ট দিওঁতে বানানে পাহৰি গৈছে আৰু মই মাৰ লগত ভিডিঅ' বনাইছোঁ কাৰণ মোৰ ঘৰত অকল মা আৰু ময়ে থাকোঁ পাপা থাকে তেজপুৰত বা দিনটো স্কুলত থাকে আবেলি আহে ঘৰত মায়ে যেতিয়া কাম কৰি অলপমান ৰেষ্ট পায় তেতিয়া মাক মই জোৰ কৰিবলৈ ভিডিঅ' বনাবলৈ লওঁ তাকো আপোনালোকৰ বহুত কমেণ্ট আহিছিলে যে মাৰ লগত ভিডিঅ' লাগে তো সেইকাৰণে মাক জোৰ কৰি মই ভিডিঅ' বনাইছোঁ গানটো মাক দেউতাকৰ লগত মিলিলে ভাল লাগিল হয় পুতেকৰ লগত নহয় এতিয়া ফাৰ্ষ্ট অফ অল আপোনাক কথাটো কৈ দিওঁ এই একাউণ্টটো মোৰ মায়ে নচলায় আৰু এটা কমেণ্ট একেবাৰে পঢ়িলোঁ তাৰপিছত দুইটা কমেণ্ট একেলগে ৰিপ্লাই দিম তাৰপিছতে দিছে ভিডিঅ'টো ধুনীয়া হৈছে পিছে খুৰী ল'ৰাৰ লগত এনেকুৱা ভিডিঅ' বনালে শোভা নাপায় তো আপোনাক কৈ দিওঁ এই একাউণ্টটো মোৰ মা ভাগৰ নহয় মোৰ ভাগৰ ওপৰত নামটো লিখা আছে গৌৰৱ বুলি দীপিকা বুলি নাই তো আপোনালোকৰ কাম নাই আপোনালোকৰ আজিকালি বোৱাৰীবিলাকক কি হৈছে নাজানো দিনত চাহ খোৱা ভিডিঅ' ৰাতি চাহ খোৱা ভিডিঅ' দি পেলাই আপোনালোকে লাইক ভিউজ কমেণ্ট লৈছে না মই বেয়া পোৱা নাই আৰু আপোনালোকৰ নিজৰ কণ্টেণ্ট সেইটো আপোনালোকে মোক বহুত কষ্ট কৰি আপোনালোকৰ কণ্টেণ্টটো বনাবলৈ যে হেল্ল' গাইজ মই আজি চাহ খাইছোঁ লাল চাহ বহুত কষ্ট হয় মই গম পাওঁ আপোনালোকৰ বোৱাৰীবিলাকৰ আজিকালি ফেচবুকৰ আপোনালোকৰ সম্পৰ্কটো বহুত ভাল এতিয়া মই আপোনালোকক নকওঁ যে কিছুমানে বেয়া ভিডিঅ' কৰে দেৱলতা বা হওক বা আমাৰ মানে বৌহঁতক তেওঁলোকৰ ভিডিঅ'বিলাক চাইছে তেওঁলোকৰ ভিডিঅ' লগত আপোনালোকৰ ভিডিঅ' নিমিলে তেওঁলোকে ফুলেশ্বৰী বাই হৈছে ধুনীয়াকৈ মানুহক হহুৱায় আৰু দেৱলতা বাই মানুহক কয় যে কষ্ট কৰিলে কেনেকৈ পইচা ইনকাম কৰিব পাৰে কিন্তু আপোনালোকে কি কৰিছে হেল্ল' গাইজ আজি আমাৰ ঘৰত চাহ বনাইছোঁ হেল্ল' গাইজ সেইবিলাক ভিডিঅ' নকয় অৱশ্যে মই তেনেকুৱা ভিডিঅ' বনাওঁ যদি বনাবলগীয়া আছে ভালকৈ আপোনালোকে এডিট কৰক মিনি ব্লগ টাইপ বনাওঁ মই বেয়া নাপাওঁ কিন্তু আপোনালোকে ভাবিছে যে আপোনালোকৰ নিচিনাকৈ মোৰ মায়ে ভিডিঅ' বনায় মোৰ মায়ে ভিডিঅ' নবনায় ভিডিঅ' মই বনাওঁ আৰু মই মাক জোৰ জবস্তি কৰি ভিডিঅ'ত উলিয়াওঁ একদম ফাৰ্ষ্ট যোনটো মোৰ তাত বেয়া কমেণ্ট আহিছিলে সেইটো কৈছোঁ যিমান যি হ'লেও নিজৰ ল'ৰাৰ লগত এনেকুৱা ভিডিঅ' বনালে বেয়া দেখে গানটো ভিডিঅ' লওঁ আপোনালোকক এটা কথাই কওঁ এই একাউণ্টটো মোৰ মাৰ নহয় দেই আপোনালোকৰ নিচিনা আমাৰ মায়ে ফেচবুক চলাবও নাজানে আৰু বেলেগৰ ভিডিঅ'ত গৈ পেলাই কমেণ্ট লিখিবলৈও নাজানে আপোনালোকৰ বয়স হ'ল গম পাইছোঁ আজিকালি চবেই ফেচবুক চলায় ভাল কথা চলাওক খালি চলাবলৈ জানিলোঁ বুলি যাৰে তাৰে ভিডিঅ'ত গৈ মানে বেয়া চেয়া কমেণ্ট লিখি দিব ভিডিঅ'টো ইমানেই ধন্যবাদ থাকিলে আৰু যোনে ভাল কমেণ্ট তেওঁক মোৰ ফালৰ পৰা বহুত মৰম আপোনালোকক মোক মৰম দিব মই আপোনালোকক মৰম দিব আৰু যোনে মোক বেয়া কমেণ্ট দিছে তেওঁ মোৰ ফালৰ পৰা আপোনালোকৰ বেয়া কমেণ্টে মোক একো কৰিব নোৱাৰে মনত ৰাখিব পিছে আছিলে ইমানেই বাই